নমস্কাৰ বাবু, নমস্কাৰ দিব। বাবু নমস্কাৰ দে। এইফালে এই দুজন আছে, এই দুজন সুৰত দে, সুৰত দে, সুৰত 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 দে, সুৰত দে, এইফালে তাত দে একদম। যক এবাৰ পাৰ হৈ দিব পাৰিম নি? পাৰ হৈ দিব পাৰিম? অঁ নালাগে, কৃষ্ণ যাব দে এবাৰ। গণপতি বাপ্পা মৰিয়া। একদম অ'কে, একদম একদম ঠিক আছে। যাব এয়া দেখিলে প্ৰথমে পৰা নাম লৈ লৈ আহি আছিলোঁ, বহুতখিনি পালোঁ, এয়া পাই গ'লোঁ। এই দুজন আছে, একদম বহুত ভাল লাগিলে। এই বস্তুটো নিচিনা এটা ভাল লগা বস্তু নায়েই আৰু। মনটোত যেতিয়া যেতিয়া দেখা হয় ন, যেতিয়া জাৰ্ণি কৰা হয়, তেতিয়া যেতিয়া এনেকৈ পাওঁ তো বহুত ভাল লাগে মনটো। আৰু ইয়াতকৈ আৰু ভাল লগা কোনো একো নায়েই আৰু। ঠিক আছে, অ'কে লেটছ গ'। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই যাবলৈ লৈছোঁ গুৱাহাটী। এতিয়া মৰ্ণিং শুই উঠিছোঁ, গুৱাহাটী যাম। আৰু মোৰ বহুতখিনি বস্তু কিনিব লগা আছে কিবা কিবি। তো গা চা ধুই ৰেডি হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। তো ফাইনেলি মই ওলালোঁ, ৰেডি হৈ গ'লোঁ। তো ওলালোঁ, বহুত গৰম আজি, গৰমটো বহুত বেছি, ইমান ৰ'দ দিছে। তো এতিয়া মোৰ লগত এটা মোৰ লগৰ যাব, তাক আনিবলৈ মই নিমাতী মাজুলীৰ পৰা আহি আছোঁ মানে। তো নিমাতী ঘাট যাম, তাৰপিছত তাক লৈ পেলাই গৈ আছোঁ। তো এয়া মই আহি আছোঁ এতিয়া। তো বহুত গৰম আজি, বহুত বেছি গৰম। আমাৰ ঘৰৰ পৰা নিমাতী ঘাটলৈ 18 কিলোমিটাৰমান হয়। তো এতিয়া মই যাব লাগিব 18 কিলোমিটাৰ অকলে অকলে। বহুত দিনৰ মূৰত নিমাতী ঘাটলৈ আহিছোঁ আজি। দিন মানে বছৰে হ'ল, বহুত দুবছৰমান হ'ল অহাই নাই। এই কৰোণা হোৱাৰ পৰা মাজুলীও যোৱা নাই। আগতে মাজুলী গৈ থকা হয় মই লগৰটোৰ ঘৰত। তো এতিয়া কৰোণা হোৱাৰ পৰা মাজুলী যোৱা নাই। তো সেইটো কাৰণে বহুত দিনৰ মূৰত অহা হৈছে। আৰু ইমান ভিৰ লাগিবলৈ লয় ন এইটো টাইমত। আৰু ৰাস্তাটো পূৰা 4 লাইনৰ কাম কৰি আছেতো, ৰাস্তাটো মাজে মাজে বহুত বেয়া। তো ফাইনেলি মই পাই গ'লোঁ তাক। একেবাৰে ঘাটলৈকে যাব লগা নহ'লে, আধা বাইকত উঠি আহিলে বেলেগৰ লগত ৰখি আছে। আমি এতিয়া দেৰগাঁও পাইছোঁ। এইটো দেখিছে প্লেটিনা লৈ একদম বিৰাট ফালি ফালি গৈছে, শিখৰ বৰাই লৈছে মুখত। এইয়া বিকাইছে। চাৰিআলি পাওঁ আৰু 3-4 কিলোমিটাৰমানৰ পিছত। এতিয়া আমি পাইছোঁ কাজিৰঙা। কিমান ধুনীয়া দেখিছে এইবিলাক। এইখন হ'ল আমাৰ অসম। মই পালোহি কাজিৰঙাতে আছোঁ। ইয়াতে গাড়ী ৰখালোঁ, ইয়াত গাড়ী ৰখালোঁ।
তো এতিয়া কিবা এটা খাবলৈ লৈছোঁ এখন হোটেলত খাম তাৰপৰা যাম আৰু এতিয়া খাই কি খাওঁ চাওঁ কি পাওঁ কিন্তু এই যিখনত ৰখিছোঁ এইখন ইয়াত ধুনীয়া খানা বনাই বেংগলী মানুহৰ হোটেলখনত ইয়াত আল্টিমেট খানা বনাইছোঁ সেইটো কাৰণে ইয়াতে খাই লওঁ মাটন চাটন খাম আৰু এইফালে বৰষুণ দি আছে এইটো আমাৰ হাইৱে এয়া হ'ল আমাৰ অসম এইফালে চব গছ তো ফাইনেলি খাই মেলি হৈ গ'ল এখন ধাবাত খাইছিলোঁ এখন বেগত আছে ধাবাখন দেখাত ইমান ধুনীয়া নাই কিন্তু খানা আল্টিমেট বনাই আৰু এইফালে মোৰ লগৰ আছে এইটো মুন্না তাই কিবা কবি কি ক'ম আৰু য'ত আহিছোঁ তাত অভিয়াছলি এনজয় কৰিয়ে যাব লাগিব তো সেয়া আছে তো এতিয়া মই আইচক্ৰীম এটা খাবলৈ লৈছোঁ আইচক্ৰীম এটা সৰু সেইটো আইচক্ৰীম এটা খাই লওঁ তো তাৰপিছত যাম আৰু এতিয়া তো ইয়াক চলাবলৈ দিম বুলি ভাবিছিলোঁ ই চলাম বুলি কৈছিলে তো কিন্তু ই নচলাই ইয়াৰ বোলে ভাত খাই দিলে তো ইয়াৰ ভাগৰ বহুত লাগিছে তো মই ৰুটি খালোঁ তো সেইটো কাৰণে ময়ে চলাম আৰু ই অলপ পিছত চলাব তেতুগুৰিলৈকে ভাত খাই দিলে এইটো তেতুগুৰিলৈকে ভাত খাই আৰু ইণ্টাৰেষ্টিং কথা কি ই গাড়ীত হাফ পেণ্টটো চেঞ্জ কৰিছে দেই হাফ পেণ্ট জিন্স পিন্ধি আহিছিলে গাড়ীৰ ভিতৰত মোৰ বেগৰ পৰা উলিয়াই হাফ পেণ্ট চেঞ্জ কৰি লৈছে ঠিক আছে অ'কে নহয় আমি যাবলৈ ওলাইছোঁ আকৌ ফাইনেলি ইয়ে চলাম বুলি ক'লে টোপনি আহিছিলে তো কোনো কথা নাই চলাব তো ব'ল তই চলা আহিলোঁ মই বহিম এতিয়া মজা আছে তোৰ চাৰে এইযোৰ পিন্ধি চলাবি জানো এইযোৰ পিন্ধি ল গ'লো মই হাই গাইছ তো আহিছোঁ ই গাড়ী চলাব এতিয়া ষ্টাৰ্ট কৰিছোঁ আকৌ ষ্টাৰ্ট কৰিছোঁ এতিয়া মই ভিতৰত বহিলোঁ লাগিছে মোৰ অলপ ভাগৰ লাগিছে ই চলাব এতিয়া মুন্না ভাই তো পাৰ্চটো ইয়াতে থৈ লওঁ ক'ৰবাত ইয়াতে থাকক কোনো কথা নাই হ'ব একো নাই এইটো মুন্না ভাই চলাব এইটো ভাই মানে একদম মোৰ জিগৰি ভাই হয় সি চলাব এতিয়া তো ঠিক আছে আৰু ওলাইছোঁ আৰু এতিয়া আমি মৰিগাঁও অভিমুখে ৰ'ব অলপ পাছত লগ পাই আছোঁ তো এইফালে মাস্ক এতিয়া লগাই ল'লোঁ সেইফালে আগত চেকিং আছে তো সেইটো কাৰণে মাস্কখন লগাই লৈছোঁ মই নাই লগোৱা আৰু ই লগোৱা নাই ই লগাই ল'ব এটাই লগালেই হয় কোনো কথা নাই ই লগাই ল'ব পিছত ইয়াত ক'ভিড আছে সেইটো কোনো কথা নাই এতিয়া গাড়ী চলাই আছে একদম গাড়ী টিপটপ গৈ আছোঁ আমি এতিয়া আৰু আমাৰ বহুত লেট হ'ল মানে একচুৱেলি ধাবাত আমি 2 ঘণ্টামান বহি দিলোঁ খাওঁতে মানে ইমানেই খোৱা হয় ন আমাৰ এই অমুকটো খাওঁ সেইবিলাকত বহুত টাইম গুচি যায় তো ধাবাত খাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা গুচি গ'ল যোৰহাটৰ পৰা ওলাই আহিছিলোঁ হেৰিটা বজাত আপোনাৰ 9:30 বজাত তো কাজিৰঙা পালোঁ আহোঁতে 11:30 বাজিলে 12টা মানে বাজিলে মই একজেক্টলি টাইমটো চোৱা নাছিলোঁ 12টা মানে বাজিলে কিন্তু তাৰপিছত তাত 12টাৰ পৰা আমি 2:30 বজালৈকে মানে তাতে বহি আছোঁ আৰু ধাবাখন মানে কি হয় এনেই অলপ কেঁচা হয় কিন্তু বহি ইমানেই ভাল লাগে খাটিয়া আছে খাটিয়াত বহি আছিলোঁ তো ভাল লাগে মানে তাত আৰু খাবলৈ ইমানেই ধুনীয়া বনাই একদম বকৱাছ দেখাত বকৱাছ হয় যিহেতু আপোনালোক যদি যোৰহাটৰ ফালৰ পৰা আহে বা গুৱাহাটীৰ ফালৰ পৰা আহে তো যোৰহাটৰ ফালৰ পৰা আহোঁতে বোকাখাট পাৰ হৈয়ে অলপ আহিয়ে পায় মানে মানে কাজিৰঙাত যেতিয়া সোমাব আৰু তেতিয়াই পায় ৰাইট চাইডে পায় আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে হ'ব অভিয়াছলি লেফ্ট চাইডে হ'ব তো আহিব মই দি দিম বাৰু নাম চাম একো নাই ধাবাখনত তো সুধিলে মই কণ্টেক্ট নাম্বাৰ দি দিব পাৰোঁ কিন্তু বিৰাট ধুনীয়া খানা বনাই মানে ঠিক আছে এতিয়া আমি কাজিৰঙাত আছোঁ আৰু ইয়াত এটা কথা হয় কি স্পীড লিমিট থাকে তো বেছি স্পীডত গাড়ী চলাব নোৱাৰে তো আজিকালিতো আৰু স্পীড লিমিট দি দিলে তো বেছি স্পীডত চলালে 2-3 হাজাৰ টকা ফাইন আমাৰ গাড়ী দেখিছে মিটাৰ দেখিছে এইটো চাওক এইটো দেখিছে এইটো বস্তু আৰু এইফালে আমাৰ গাড়ীৰ স্পীড চাওক 40 তাতকৈ চলোৱা নাই চলাবও নালাগে এখন আমাৰ পাছ লাগি আছে এখন আমাৰ পাছখন লাগি আছে আৰু এইফালে হ'ল আমাৰ সেউজীয়া অসম একদম মজা অসমৰ কথাই বেলেগ বাৰু যিমানে বাহিৰত য'তে নাযাওক অসম আৰু এশিঙীয়া ঘৰটোতো কাজিৰঙাতে পায় ন ক'তো নাপায় বাহিৰত কোনো জেগাতে নাপায় এশিঙীয়া ঘৰ ৱৰ্ল্ডত ক'তোৱে নাপায় তো এইখনেই হ'ল আমাৰ অসম তো জয় অসম এয়াই হ'ল আমাৰ অসম এইফালে চলাই আছে একদম চশমা লগাই বা কি চলাইছে ই মোৰ যে গ্লাছখন হাৰি থাকিলে অথনি মই গ্লাছ এখন কিনিব লাগিব এইফালে হ'ল আমাৰ গণপতি বাপ্পা এইফালে হ'ল গণপতি বাপ্পা মৰিয়া মংগল মূৰ্তি মৰিয়া চাওক না ডাৱৰটো চাওক না কি ধুনীয়া আহিছে কেনেকুৱা হৈছে
ৱেডাৰ মানে এনেকুৱা ৱেডাৰ থাকিলেতো ক'বই নালাগে। আজি গৰম অথনি বহুত আছিলে, দিনত বহুত গৰম আছিলে, কিন্তু এতিয়া ইমান গৰম নাই, বতৰটো বহুত ঠাণ্ডা কৰি দিলে মানে। আৰু এনেও কাজিৰঙাত বতৰটো এনেও ভালেই হয়, গছ গছনি ঢেৰ আছে। তো সেইটো কাৰণে মানুহে গছ গছনি কাটিব নালাগে, সদায় গছ ৰুব। তো গছ গছনি নকটাকৈ থাকিব, গছ ৰুব। যদি এজোপা কাটে 10জোপা গছ ৰুব, তো তেতিয়া আমাৰ গোটেই পৰিৱেশটো ভাল হৈ থাকিব। তো এয়া চাওক কি ধুনীয়া পৰিৱেশ। সেইটো কাৰণে মানুহে গছ কাটিব নাপায়, গছ থাকিব লাগে সদায়। এতিয়া আমি হালদিবাৰী পাম, হালদিবাৰী যিটো মানে মন্দিৰ আছে তাত পাম। তো এয়া গাড়ী আহিছে, বেছি স্পীডত চলাইছে এইখন গাড়ী। যেতিয়া ৰখাব এইটো চাওক, স্পীডৰ ভিতৰত এইটো চাওক, এইটো চাওক, দেখিছে? নচলাব স্পীডত, বেন বজাই দিব। তো আমি পাই গ'লো এয়া মন্দিৰ। ইয়াত সদায় মই ৰখিয়ে যাওঁ, কোনোদিন এই বন্ধ আছে, কোনো কথা নাই, অকণমান ৰখা। তো ইয়াত মই সদায় নামি সেৱা এটা কৰি যাওঁ, কিন্তু বন্ধ আছে, একো নাই। তো মই খুলি লৈছোঁ। তো বেলটো এইটো বজাই থৈ যাম, বেল নহয় একচুৱেলি। তো ইয়াত সদায় সোমাওঁ, মানে মই যেতিয়াই নহওক কিয় আহোঁতে সদায় সোমাওঁ। যেতিয়া যোৰহাটৰ পৰা আহোঁ তো তেতিয়া সদায় সোমাওঁ, খালি এইফালে য'ত যোৱা হয় তাৰপৰা ৰিটাৰ্ণ আহোঁতে সোমোৱা নহয়। তো আহোঁতে সদায় সোমাওঁ, সেৱা কৰোঁ। সেইটো মনটো এটা ভাল লাগে মানে। বেল নহয়, ঘণ্টা হয় একচুৱেলি, বেল বুলি কৈছিলোঁ মই, তাৰপিছত ক'লোঁ ঘণ্টা বুলি। আহি যায় মানে বেলটো, স্কুলত যে বজাইছিলে যে বেল, তো সেইটো আহি যায়, কোনো কথা নাই, এইটো কোনো বেয়া পাব নালাগে। তো চব কিমান ধুনীয়া আমাৰ কাজিৰঙা। এইখনে হ'ল আমাৰ কাজিৰঙা, গছ গছনিৰ পৰা। এইখনে হ'ল আমাৰ অসম। আৰু আমাৰ স্পীড এতিয়াও বহা নাই, 50ত আছে। তো নচলাব, যদি স্পীডত চলাব মন যায়, এক্সট্ৰাকৈ লৈ আনিব পইচা 10-20 হাজাৰমান টকা, তেতিয়া একদম ফালি চলাব পাৰিব, কোনো কথা নাই। এইফালে চাওক, এয়া ফাইনেলি মই কাজিৰঙা পালোহি। ইয়াত হাতী ওলাইছে, দেখিছে? তো ইয়াত হাতী ওলাইছে, বহুত হাতী আছে। তো মই দেখাই আছোঁ আপোনালোকক। ইয়াত চাওক, ঢেৰ হাতী আছে ইয়াত। তো চাই লওক কাজিৰঙা। এয়াই হ'ল আমাৰ অসম, এয়াই হ'ল আমাৰ কাজিৰঙা। এইফালে ঢেৰ মানুহ আছে ইয়াত, এইফালে দাদাহঁত আছে, এইফালে মোৰ লগৰটো আছে, এইফালে বাইদেউ আছে, এইফালে অকণমান টিকলি এজনী আছে, চবেই ফটো মাৰি আছে। তো এয়া চাওক, এয়াই হ'ল আমাৰ অসম। কয় যে সোণৰ অসম বুলি ইয়াকে কয়। হেৰি আমাৰ গাড়ী ৰখি আছে, ঢেৰ মানুহ আছে ইয়াত। গাড়ী চবেই ৰখি পেলাই হাতী চাইছে। গণপতি বাপ্পা, এফালে দাদাহঁত আছে, এইফালে গাড়ী আহি আছে। তো যাওঁ আমি, ইয়াত বেছি টাইম নৰখোঁ। এইফালে চবেই মানে চোৱাত লাগি আছে ইয়াত। আমি এতিয়া বুঢ়া পাহাৰত আছোঁ। বুঢ়া পাহাৰ ইয়াত টাৰ্ণিং, লাহে লাহে গাড়ী চলাব, ইয়াত স্পীডত নচলাব, ৰিক্স হৈ যায়, বহুত টাৰ্ণিং আছে। তো বুঢ়া পাহাৰত এতিয়া আমি গৈ আছোঁ। বুঢ়া পাহাৰটো বেছি নহয় আৰু 2-3 কিলোমিটাৰমান হয়, ইমানো নহয় চাগে, মই একজেক্টলি ক'ব নোৱাৰোঁ, ইমান নাজানো কিমান কিলোমিটাৰ হয়, কোনোদিন চোৱা নাই। তো এইটো টাৰ্ণিং, তো টাৰ্ণিঙত সদায় হৰ্ণ বজাব, আৰু ৰাতি হ'লে আপাৰ ডিপাৰ মাৰিব, আৰু নিজৰ ছাইড কেতিয়াও নেৰিব। এই যিটো বগা লাইনটো আছে যে,
এই লাইনটো কেতিয়াও নেৰিব। এইটো বহে দেখিছে কেনেকৈ আহিছে গাড়ী, বহুত খাটাৰনাক টাৰ্ণিং হয় মানে এইবিলাক। তো সেইটো কাৰণে কিমান ধুনীয়া চব পৰিৱেশ। এনেইটোতো নৰ্মেল যেতিয়া খোলা থাকে তেতিয়াতো বহুত মানে বেছি ভিৰ হয় ইয়াত। তো এতিয়া লকডাউন কাৰণে চব গাড়ী মটৰবিলাক ইমান অহা নাই। তো সেইটো কাৰণে এইটো চব কেনেকুৱা টাৰ্ণিং, মই যে হিলি গৈছোঁ ইয়াত ধৰি লৈছোঁ লাষ্টত। এইবিলাকত সদায় নিজৰ ছাইড কেতিয়াও নেৰিব। আৰু হেৰি এইটো কি বুলি কয়, হৰ্ণ বজাব, দিনত হ'লে হৰ্ণ বজাব, ৰাতি হ'লে আপাৰ দিবা মাৰিব। ইয়াৰ মোবাইল পৰি গৈছে, এইটো OnePlus পৰি গৈছে। এনেকুৱা টাৰ্ণিং। বুঢ়া পাহাৰ এতিয়া পাৰ হ'লো আৰু। এইটো চাওক পাহাৰটো, কিমান ধুনীয়া পাহাৰ, একদম মজা। এনেকুৱা পাহাৰ লাগে নে ইয়াতকে কিবা। এই ফটো মাৰি আছে। ইমান ধুনীয়া পাহাৰ, ইয়াৰ ওপৰত যে থাকিবলৈ কিমান মজা লাগিব ন, অকলে অকলে একদম ওপৰ পাহাৰটোত। এইটো তাত এইটো বহুত মানে ইয়াত কেমেৰাত ইমান ভালকৈ দেখিব নোৱাৰিব পাৰে, ইমানেই ধুনীয়া ন। তো এই ৰাস্তাত আমি গণপতি বাবা লগ পাই গ'লোঁ। দিয়া কিবা কৰিব নি? একো নকৰে নহয়। এয়া আমাৰ বাবা গণপতি বাপ্পা, অথনিৰ পৰা নাম লৈ আহি আছোঁ, এতিয়া পাই গ'লোঁ। চক বাবু বুলি কয়। বাবু এইটো অকণমান হেৰি কৰি দিয়া। নমস্কাৰ বাবুৱে, নমস্কাৰ দিব। বাবু নমস্কাৰ দে। এইফালে এই দুজন আছে, এই দুজন সুৰত দে। যাব দে গণপতি বাপ্পা মৰিয়া। একদম অ'কে, একদম ঠিক আছে। যাব এয়া দেখিলে, প্ৰথমে পৰা নাম লৈ আহি আছিলোঁ, বহুতখিনি পালোঁ, এয়া পাই গ'লোঁ। এই দুজন আছে, একদম বহুত ভাল লাগিলে। এই বস্তুটো নিচিনা এটা ভাল লগা বস্তু নায়েই আৰু। মনটোত যেতিয়া দেখা হয় ন, যেতিয়া জাৰ্ণি কৰা হয়, যেতিয়া এনেকৈ পাওঁ তো বহুত ভাল লাগে মনটো। আৰু ইয়াতকৈ আৰু ভাল লগা কোনো একো নায়েই আৰু। এতিয়া হাতটোত দেখিছে গণেশ বাবাৰ সুৰত লাগি আছিলে সেন্দুৰ চবেই দিয়া। তো মোৰ হাততো লাগি গ'ল। মই একচুৱেলি চোৱা নাছিলোঁ তেনেকৈ ইমান ভালকৈ, তো লাগি গ'ল। এইটো মানে ভাবিছোঁ আৰু যে যেতিয়া গৈ আছোঁ ন, এটা তেওঁৰ আশীৰ্বাদ বুলি ভাবিছোঁ। তো সেইটো কাৰণে এইখিনি মই গাড়ীখনত লগাই দিছোঁ। এইফালেও গণপতি বাবা আছে, ইয়াতে লগাই দিছোঁ। এইফালে ষ্টেৰিংডালতো লগাই দিছোঁ, অলপ সানি দিছোঁ। তো এইটো বহুত ভাল লাগিছে মনটো আজি। তেওঁৰ হেৰি আশীৰ্বাদ হিচাপে মানে এইটো হাতত লাগি আহিছে। তো ইয়াতকৈ আৰু কিবা লাগে নেকি? এতিয়া বৰষুণে পালে আমাক, ইমানেই ডাঙৰ বৰষুণ আহিছে ন। ৱেপাৰ দেখিছে কিমান হেৰি, একদম 5 নম্বৰ দিব লগা হৈছে ৱেপাৰ, ইমানেই ডাঙৰ বৰষুণ। আমি এতিয়া আছোঁ লাওখোৱা, এখন অভয়াৰণ্য হয়। এখন মানুহে বহুতে গম নাপায়, হাতীৰ কাৰণে বিখ্যাত হয়। আমি একচুৱেলি মানে কি হ'ল, কলিয়াবৰেদি সোমাই দিলোঁ নলতলেদি। তো আমি গুৱাহাটী যোৱা কথা আছিলে, কিন্তু আজি গুৱাহাটী নাযাওঁ, মৰিগাঁৱতে থাকিম আজি। তো সেইটো কাৰণে এইফালেদি সোমাই দিলোঁ। আৰু এইবিলাক দেখিছে, এইবিলাক যে দেখিছে, এইবিলাক কাৰেণ্ট হয় মানে, এইবিলাক কাৰেণ্ট হয়। তো হাতী পাৰ নহ'বৰ কাৰণে এইবিলাকত এতিয়া নিদিয়ে, অলপ ৰাতিকৈ দি দিব। এইবিলাক কাৰেণ্ট হয়, ইয়াত কাৰেণ্ট দি দিয়ে। তো হাতী পাৰ নহ'বৰ কাৰণে এইফালে দেখিছে এইখিনি। এখন হ'ল লাওখোৱা। তো এইখনৰ কথা বহুত মানুহে গম নাপায়। তো আপোনালোক আহিব পাৰে। এই অকণমান আগত গেটখন আছে, গেটখন আমি পাৰ হৈ আহিলোঁ। হাতীৰ কাৰণে একদম ফেমাছ হয় ইয়াত, অকল হাতীয়ে আছে বেছিকৈ। আৰু কিমান ধুনীয়া পৰিৱেশ চব। তো আপোনালোকে আহিব বিচাৰিলে ইয়াত আহিব পাৰে। এই অকণমান আগত
মই ইয়াত য'ত আছোঁ অকণমান আহিলে এই আগত গেটখন আছে, গেটেদি সোমাব লাগে। মজা জেগা। ৰাস্তা চাওক, একদম চুনচান ৰাস্তাৰ মাজত। আৰু এটা কথা, যদি কাৰোবাৰ যদি টোল গেটত পইচা দিবলৈ মন নাথাকে তো এইফালেদি সোমাই দিলে হ'ল। কলিয়াবৰদি সোমাই অকণমান আপোনাৰ 3 কিলোমিটাৰমান আহিলে হ'ল ন, 3-4 কিলোমিটাৰ, 3-4 কিলোমিটাৰমান আহিলে এটা লেফ্ট চাইডে এটা ৰাস্তা সোমাই আহে, সুধিলে হ'ল কাৰোবাক। এইটো ডাইৰেক্ট নাৰেংগীত ওলায় গুৱাহাটী। তো টোল গেটত পইচা দিব নাথাকিলে এইফালেদি আহিলে হ'ল। তো আমি একচুৱেলি মৰিগাঁও যাম আৰু সেইটো এটা ৰিজন। তো এইফালেদি সোমাই দিওঁ, কিন দৰকাৰ আৰু টোল গেটত পইচা দিবলৈ অদৰকাৰীকৈ। তো এনেই পেট্ৰলৰ লিটাৰ এতিয়া 100 টকা। 100 টকা পেট্ৰল দি আহি, পেট্ৰল ভৰাই আহি আৰু এক্সট্ৰাকৈ 300-400 টকা দিয়া কোনো প্ৰয়োজন নাই। তো এইফালেদি গুচি আহিব। আৰু ফাৰ্ষ্ট টেগো নাই মোৰ গাড়ীত, সেইটো কাৰণে। তো সেইটো কাৰণে আৰু বছ। কিন্তু পৰিৱেশ মজা। ধাচু একদম ৰাস্তা, একদম ধাচু ৰাস্তা। মজা, কেনেকুৱা মজা ৰাস্তা চাওক না। এইটো ভিতৰৰ ৰাস্তা হয়, মানে ভিতৰৰ মানে এইফালে যোৱাৰ ৰাস্তাই হয়। তো কিমান ধুনীয়া ৰাস্তা। আকৌ বৰষুণ আহিলে, বৰষুণটোৱে মানে আজি ইমান দিগদাৰ কৰিছে ন। এইবিলাক জানো, এইবিলাক কি খেতি জানো, কিবা খেতি কৰিছে, এইবিলাক মৰাপাট হ'ব চাগে, মৰাপাটৰ খেতি আছে। একদম ধুনীয়া ৰাস্তা। ৱেবাৰটো মাৰিলে কেনেকুৱা মজা। আজি যে কিমান 2 বছৰ মূৰত এনেকৈ ওলাই আহিছোঁ, কিমান মনটোও ভাল লাগিছে। মজা। ৰাস্তাটো কিন্তু বিৰাট ধুনীয়া দেই। মই এইফালে আগতে অহা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইটো ৰাস্তাইদি। তো মোৰ লগৰটোৱে লৈ আহিছে, মইতো চিনি নাপাওঁ বাৰু। সেইটো কাৰণে কৈছোঁ, বহুত মানুহে নাজানে এইটো ৰাস্তাৰ কথা। এতিয়া মৰিগাঁও পাই গ'লোহি। লগৰ এটাৰ ৰুম আছে, তাতে থাকিম আজি। গুৱাহাটী যোৱাটো নহ'লেতো তাৰ ৰুমতে থাকিম। আৰু ইয়াৰ পৰা 2-3 কিলোমিটাৰমান আছে আৰু। তাত গৈ লগ পাই আছোঁ। এতিয়া মানে ৰাতি হৈ গ'ল, আমি আহোঁতে ইমান লাহে লাহে আহিছোঁ, ইমান লাহে লাহে অহা হৈছে। বহুত টাইম লাগিলে মানে, ৰখাও হৈছে, বহুত বেছি টাইম লাগি গ'ল। আৰু সেইটো কাৰণে মানে আন্ধাৰ হৈ গ'ল আৰু এতিয়া বহুতে ভাগৰো লাগিছে অলপ। লগৰটোৰ ৰুমত গৈ লগ পাই আছোঁ। কিমান ধুনীয়া ৰাতি। ফাইনেলি পাই গ'লোঁ মৰিগাঁও। সেইটো মুন্না শুই আছে, এইফালে আমাৰ ডিম্পল ভাই আছে, ইয়াৰ ৰুমতে আছোঁ। তো ঠিক আছে, পিছত লগ পাই আছোঁ।